ভাবি চাওক, নিজৰ ভনীৰ কংকাল কান্ধত লৈ এজন মানুহ বেংকলৈ গৈছে মাত্ৰ 20,000 টকা উঠাবলৈ। এই ঘটনাটো যোৱা 27 এপ্ৰিলত উৰিষ্যাৰ কেওঝাৰ জিলাত ঘটিছে। জিতু মুণ্ডা নামৰ এইজন মানুহৰ ভনী 26 জানুৱাৰীত মৃত্যুবৰণ কৰে আৰু তেওঁৰ স্বামী আৰু সন্তানো নাছিল। সেইবাবে জিতুই আছিল একমাত্ৰ উত্তৰাধিকাৰী। ভনীৰ একাউণ্টত থকা টকা উঠাবলৈ তেওঁ বহুদিন ধৰি বেংকৰ দৰ্জা ঘূৰি ফুৰিছিল। কিন্তু কৰ্মচাৰীয়ে বাৰে বাৰে তেওঁক উভতাই দিছিল আৰু কৈছিল, একাউণ্টৰ মালিকক লৈ আহক বা মৃত্যুৰ প্ৰমাণপত্ৰ দেখুৱাওক। অশিক্ষিত জিতুৰ হাতত কোনো কাগজ-পত্ৰ নাছিল। সেয়েহে তেওঁ ভনী মৃত বুলি প্ৰমাণ কৰিবলৈ কবৰ খুলি কংকালটো উলিয়াই কান্ধত লৈ প্ৰখৰ ৰ'দত প্ৰায় 3 কিলোমিটাৰ খোজ কাঢ়ি বেংকলৈ আহে। এই দৃশ্য দেখি স্থানীয় মানুহ স্তম্ভিত হৈ পৰে আৰু প্ৰশ্ন তোলে, এজন গৰীব মানুহে নিজৰ টকা পাবলৈ ইমান কষ্ট কৰিব লাগেনে? পাছত আৰক্ষী তত্ত্বাৱধানত কংকালটো পুনৰ সমাধিস্থ কৰা হয় আৰু জিতুক টকা উলিয়াবলৈ সহায় কৰাৰ আশ্বাস দিয়া হৈছে।